নমস্কাৰ বন্ধুসকল, মই জ্যোতিস্মিতা আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বিয়াৰ কাপোৰ ভৰোৱা নিয়ম এভাগো আছে। আজি সেই নিয়মভাগ কৰিয়ে পেলালে। ভণ্টি স্কুলৰ পৰা আহি পাইছেহে, বেচেৰি জিৰাবই পোৱা নাই। লগে লগে নিয়মভাগ কৰিয়ে পেলালে। সময়ো হাতত বেছি নাই। ইফালে স্কুলৰ ব্যস্ততা। ছোৱালীৰ জীৱনটো বৰ দুখ লগা নহয়নে বাৰু? কেইদিনমানৰ পিছত এইখন ঘৰৰ আলহীহে হ'বহি। প্ৰথমতে তাইক সেৱা কৰি ল'ব দিলে। তাৰপিছত উৰুলি দি তাই হাতেৰে এযোৰ এযোৰ কাপোৰ ভৰাবলৈ দিলে। ইফালে ছোৱালীৰ যে কি উৎপাত! তাইক কাপোৰবোৰ চুবলৈ লাগে। কিমান অশান্তি কৰি আছে। তাইক আঁতৰাই দিয়া হয়, আকৌ আহি ওচৰ পায়। কি যে হ'ব ছোৱালীজনীৰ লগত। আজি জানুৱাৰী 19 তাৰিখ। মোৰ আকৌ বাৰ্থডে আছিল। ঘৰত কোনেও উইচ কৰা নাই। ভাবিছিলোঁ বিয়াৰ ব্যস্ততাৰ মাজতে সকলোৱে পাহৰি গ'ল। বেয়াও পোৱা নাছিলোঁ। জানিছিলোঁ বিয়াৰ কিমান কাম। কিন্তু ভণ্টিয়ে মনে মনে আহি ছাৰপ্ৰাইজ দি দিলেহি। গমেই নাপালোঁ। মোৰ ভণ্টি দুজনী, এজনী মোৰ নিজৰ ভণ্টি, এজনী মোৰ হাজবেণ্ডৰ ভৈনী। কিন্তু দুয়োজনীৰ মাজত একোৱে পাৰ্থক্য নাই। দুয়োজনী মোৰ বৰ মৰমৰ হয়। ফাৰ্ষ্ট মোৰ ভণ্টিয়ে উইচ কৰিছে। লাষ্ট হাজবেণ্ডৰ ভণ্টিয়ে মোক ছাৰপ্ৰাইজ দি হেপী কৰিছে। বাৰ্থডে বুলি মই বনালোঁ পনীৰ, হাজবেণ্ডে বনালে আকৌ হাঁহৰ মাংস। কণী অমলেটো কৰিছিলোঁ। আজি দেৰি হোৱাৰ বাবে ভিডিঅ'বোৰ কৰাই নহ'ল। আমি এনেদৰে ভাত সাজ খালোঁ।